দেখিছে ধুনীয়া ধুনীয়া ছোৱালী মানে ধুনীয়া ড্ৰেছত ভাল লাগিছে তো এইটো হৈছে ফেন্সি বজাৰৰ ভিতৰৰ একদম ধুনীয়া দৃশ্য একদম চাৰিওফালে খালি জয় শ্ৰীৰাম সকলোৱে লিখক কমেণ্টত জয় শ্ৰীৰাম তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গুড মৰ্ণিং সকলোকে আৰু জয় শ্ৰীৰাম যিহেতু আজি 22 জানুৱাৰী আৰু 22 জানুৱাৰীত আজি উদ্বোধন হ'ব ৰাম মন্দিৰ অযোধ্যাত তো তাত আমি যেহেতু আজি যাব নোৱাৰো যাম এদিন যাম মই আপোনালোকক দেখাম তো আজি আমি নামঘৰত চাকি জ্বলাম আৰু এটা অনুষ্ঠান থাকিব সৰুকৈ তো এতিয়া মই গৈ আছো চিটিৰ ফালে কিছুমান বস্তু আনিবলৈ তো দেখিছে এইটো হৈছে অকমান গলে ধাৰাপুৰ পাম ধাৰাপুৰত এখন আজি বিপণী ধুনীয়া বিপণী এখন উদ্বোধন হ'ব বিপণীখনত যাম আজি এটা ভাল দিন আজি বিপণীখনত যাম প্ৰথমতে তাৰপিছত আমি গৈ আছো চিটিৰ ফালে তো ভিডিঅ'টো চাই থাকক শেষলৈ তো গাইজ আপোনালোক যদি চিটিৰ ফালৰ পৰা আহে ধাৰাপুৰৰ পইণ্টৰ পৰা ৰাইট চাইডে যাব লাগিব আপুনি পলাকবাৰী ৰোডত আহিব লাগিব আহিল ৰাইট চাইড আৰু যদি আপুনি পলাকবাৰী ফালৰ পৰা আহে তেতিয়াহ'লে ধাৰাপুৰ মেইন পইণ্টৰ পৰা লেফ্ট চাইডে গ'লে আপুনি বিপণীখন আৰু এইটো হৈছে ধাৰাপুৰ গাঁৱলীয়া বেংকৰ একদম সন্মুখত তো চিটিৰ ফালৰ পৰা আহি ৰাইট চাইডে সোমাই এনেকৈ ফাইনেলি আমি বিপণীখন পালোঁ আমি এতিয়া এণ্ট্ৰি কৰিম চাই থাকক ভিডিঅ'টো শেষলৈ ত্ৰিবেণী দেখিছে ত্ৰিবেণী হেণ্ডলুম বুলি আছে আৰু আজি যিহেতু 22 জানুৱাৰী তো মই ভাবোঁ শ্ৰীৰামৰ ফটো এনেকৈ থৈছে তেওঁলোকে আমি এতিয়া এণ্ট্ৰি কৰিম ভিতৰত আমি বিপণীৰ ভিতৰত সোমাই আহিছোঁ আমি গম পাইছোঁ বৰসভাও আহিছে ভিতৰত এনেকৈ সোমাইছোঁ বৰসভা আছে ভিতৰত তোমাৰ পিছতে দেখাই আছোঁ গোটেইখিনি বাকী আছে মোবাইল আছে কি কয় জয় শ্ৰীৰাম আজি এটা ভাল দিন মোবাইলদাহঁতৰে হয় বিপণীখন বাবলু আছে আৰু আছে আৰু ভিতৰত আছে গোটেইখিনি দেখাম একেলগে বৰসভাও আছে কেনেকুৱা লাগিলে আহি বৰসভাই আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ তো ফাৰ্ষ্ট টাইম আজি আহিলে চাগে ন এইফালে মানে কেনেকুৱা লাগিল আপোনাৰ অনুভৱ কেনেকুৱা খুব ভাল লাগিছে শিপিনীসকলৰ কষ্টৰ এই সুন্দৰ সুন্দৰ কাপোৰ ইয়াতে পায় গতিকে এই ব্লগৰ জৰিয়তে মই সকলোকে কৈছোঁ আহিব ধাৰাপুৰ চাৰিআলিতে আছে ত্ৰিবেণী এম্পৰিয়াম সৰু আছিয়া বোৱা কটা সমবায় সমিতিৰ এয়া নতুন প্ৰচেষ্টা ইয়াতে সুন্দৰ সুন্দৰ কাপোৰ আছে তেওঁ দেখুৱাব ভিডিঅ'ত আপোনালোকক আহিব পাৰে ইয়ালৈ আৰু দামো ধুনীয়া এতিয়া ধৰক এই চাদৰখন এতিয়া মই ল'ম বুলি কৈছোঁ কিমান কৈছে বাইদেউ কৈ দিয়ক দামবিলাক অকণমান কৈ দিলে ভাল হয় চাদৰ একদম মানে নতুন কনচেপ্ট গ্ৰেড কৰিছে হোৱাইট এণ্ড গ্ৰে 500 এইটো বিষয়ে মোৰ ইমান নলেজ নাই আপুনি জানিব বাইদেউ জানিব পিয়ৰ কটন হাতে বোৱা এইখন কিমান 500 এখন 500 টাকাত ধুনীয়া এখন এতিয়া সদ্যহতে মই ললো আপোনাক লাগিলে অৰ্ডাৰ কৰিব আপুনি এবাৰ এবাৰ পিন্ধি দেখাব লাগে ইয়াত লৈ দেখাব লাগে দেখিছে ধুনীয়া ধুনীয়া ছোৱালী মানে ধুনীয়া ড্ৰেছত ভাল লাগিছে তো আমাৰ বৌ আছে বৌ কিবা ক'ব নেকি আহিবা ইয়াতে দোকানত বহুত ধুনীয়া ধুনীয়া এইটো ল'ৰাৰ বস্তুৱে নাই ল'ৰাৰ কিয় ল'ৰাৰ গাৰ্লফ্ৰেণ্ড বিলাক ল'ৰা আছে নেকি তো বৰসভা এতিয়া যাব প্ৰিন্ট মিডিয়া বৰসভা যোৱাৰ আগতে আজি যেটা শুভ অনুষ্ঠান চলি আছে তো সকলো এবাৰ জয় শ্ৰীৰাম বাইক নলয় মানে এটা প্ৰিন্ট মিডিয়া বাইক নালাগে নহয় বাবলু জয় শ্ৰীৰাম জয় শ্ৰীৰাম তো গাইজ ধাৰাপুৰৰ পৰা ডাইৰেক্ট ওলাই এতিয়া চিটিৰ ফালে যাম চিটি মানে ফেন্সি বজাৰৰ ফালে যাম অকণমান এনে ফুৰিম তো আপোনালোক দেখাম গোটেই দৃশ্যবিলাক আৰু অকণমান ফুল চুল কিবা কিবি কিনিব আছে তো চাই থাকক আৰু বিপণীখনত আহিব লাগিলে আপোনালোক কণ্টেক্ট কৰিব পাৰে মই ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম ধুনীয়া বিপণী হয় গোটেই অসমীয়া কাপোৰ হয় হেণ্ডলুমৰ প্ৰডাক্ট হয় কিছুমান তো আহিব পাৰে ল'ব পাৰে একদম সস্তাত দিব মোৰ নাম ক'লে হ'ল সস্তাত পাই যাব আপোনালোকে তো গাইজ প্ৰথম মই ফুল লৈ লওঁ কিছু তো এইখন যেহেতু ফুল মাৰ্কেট ফেন্সি বজাৰত আছে আমি ফুল মাৰ্কেটত এনেকৈ এণ্ট্ৰি কৰিম তো ফুলখিনি প্ৰথম লৈ লওঁ আমি বা এইটো দিব পাৰে এইটো 5ডাল দিব পাৰে এইটো 5ডাল দি সেই দুডাল দি এইটো 6ডাল দিলে হ'ল এইটো 6টা পতাকা বিচাৰি আছোঁ পতাকা দোকান ক'ত পাওঁ চাই আছোঁ তো এইখিনিতো নাই গাইজ চাই লওঁ আগৰ ফালে আছেনে নাই তো ফেন্সিৰ ভিতৰত দেখিছে কেনেকুৱা আটক ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে তো চাই থাকক ভিডিঅ'টো শেষলৈ তো গাইজ আমি এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আমাৰ নামঘৰৰ পৰা তো চাই থাকক ভিডিঅ'টো শেষলৈ তো গাইজ গধূলি হৈ গ'ল মানে আমাৰ মন্দিৰৰ ভিতৰত চাকি প্ৰজ্বলন হৈ গ'ল দেখিছে প্ৰায় 2,500 চাকি তো দেখিছে এইফালে জয় শ্ৰীৰাম জয় শ্ৰীৰাম এতিয়া দেখিছে গাঁৱত এইটো আমাৰ জয় শ্ৰীৰামৰ মূৰ্তি এটা দিয়া হৈছে এনেকৈ ফটো এখন আৰু পিছফালে প্ৰসাদ চলি আছে প্ৰসাদ বিতৰণ আৰু এইফালে দেখিছে কিমান মানুহ এফালে নিবাৰণ আছে দুআষাৰ কৈ দিয়া নিবাৰণ কেনেকুৱা মানে আজি অনুষ্ঠানটো আমাৰ সমগ্ৰ ভাৰতবাসীৰ কাৰণে
এটা বিৰাট ডাঙৰ ঐতিহ্যপূৰ্ণ দিন সুদীৰ্ঘ প্ৰায় 500 বছৰৰ পৰা যুঁজি যুঁজি অযোধ্যাস্থিত যি সৰু 19 টকীয়া যি ৰাম মন্দিৰ আছিল 500 বছৰৰ পৰা মানে সনাতন ধৰ্মৰ চেষ্টা চলাই আছিল আমাৰ নিজৰ ত্ৰেতাযুগৰ প্ৰভু শ্ৰী ৰামৰ মন্দিৰ সজাবলৈ কিন্তু হৈ উঠা নাছিল 500 বছৰৰ পিছত আজি চৰকাৰক কওক বা সমগ্ৰ ভাৰতবাসীৰ প্ৰচেষ্টাত ৰাম মন্দিৰ হৈ উঠিলে আৰু এই ৰাম মন্দিৰৰ আজিৰ এই মানে শুভ দিনটিত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে আৰু এইফালে দেখিছে এইফালে দেখি ৰামৰ পুৰা একদম মানে এই পুৰা একদম চাকিৰে জয় শ্ৰীৰাম লিখা হৈছে এনেকৈ মই দিছোঁ এইবাৰ জয় শ্ৰীৰাম এনেকৈ আৰু এইবিলাক আছে এইবিলাক মানুহ চবফালে মানুহ এইফালে আছে কেনে লাগিল কেনে লাগিল জয় শ্ৰীৰাম এইফালে পতাকা আছে ৰামান এবাৰ সকলোৱে কৈ দিয়া জয় শ্ৰীৰাম